ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকৰ মাজলৈ দ্বিতীয় ভাগটো আগবঢ়াইছোঁ। ইয়াত আমি প্ৰথমতে আলোচনা কৰিম তীৰ্থনাথ শৰ্মাৰ বিষয়ে। এতিয়া চোৱা যে তীৰ্থনাথ শৰ্মাৰ জন্ম হয় 1911 চনত। তীৰ্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয় প্ৰতিষ্ঠাপক, তেওঁ অধ্যক্ষ আছিলে। তাৰপিছত তেওঁ আলোচনাৰ গ্ৰন্থসমূহ চোৱা, মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাসাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী। ঠিক আছে, এইসমূহ আছিলে তেওঁলোকৰ আলোচনা গ্ৰন্থ। আৰু সংকলিত গ্ৰন্থসমূহ হৈছে প্ৰৱেশিকা, কথা চানেকি, সাহিত্য সংগ্ৰহ, চানেকি পাঠ। ঠিক আছে, তাৰপিছত চোৱা যে কামসিন্দুৰ নামৰ এখন কবিতা পুথি তেওঁ ৰচনা কৰিছিলে। গতিকে তেওঁ কবিতা পুথিখনৰ নাম আছিলে কামসিন্দুৰ। আৰু 1971 চনৰ তেওঁ মাকুম অধিৱেশনৰ সভাপতিত্ব কৰিছিল। দ্বিতীয়তে চোৱা যে বিৰিঞ্চি কুমাৰ বৰুৱা। ঠিক আছে, যে চতুৰ্থ দশকত আবাহন কাকতত বীণা বৰুৱা ছদ্মনামেৰে চুটিগল্প লিখি আলোড়নৰ সৃষ্টি কৰিছিল। গতিকে বিৰিঞ্চি কুমাৰ বৰুৱাই কি ছদ্মনামেৰে তেওঁ চুটিগল্প লিখিছিলে সেইটো তেওঁলোকে মনত ৰাখিব লাগিব, যে বীণা বৰুৱা নামৰ ছদ্মনামেৰে তেওঁ চুটিগল্পসমূহ লিখিছিলে। তেওঁ বীণা বৰুৱা ছদ্মনামেৰে জীৱন বাটত নামৰ উপন্যাসখন ৰচনা কৰিছিলে। ঠিক আছে, তেওঁ সেই ছদ্মনামটো লৈ পেলাই কোনখন ৰচনা কৰিছিলে, যে জীৱন বাটত নামৰ তেওঁ সেই উপন্যাসখনৰ ৰচনা কৰিছিলে। 1945 চনত প্ৰকাশিত এই উপন্যাসক সমালোচকসকলে যুদ্ধোত্তৰ কালছোৱাৰ সাহিত্যৰ সিংহদুৱাৰ আৰু উপন্যাস মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। গতিকে এই উপন্যাসখন কেতিয়া প্ৰকাশিত হৈছিলে, যে 1945 চনত। আৰু ইয়াক সমালোচকসকলে কৈছে যে যুদ্ধোত্তৰ কালছোৱাৰ সাহিত্যৰ এক সিংহদুৱাৰ আৰু উপন্যাসৰ এক মাইলৰ খুঁটি বুলি অভিহিত কৰিছে। বিৰিঞ্চি কুমাৰ বৰুৱাই ৰাচনা বৰুৱা ছদ্মনামত লিখি উলিওৱা উপন্যাসখনৰ নাম হৈছে সেউজী পাতৰ কাহিনী। ঠিক আছে, তাৰপিছত চোৱা তেওঁৰ চুটিগল্পসমূহৰ নাম চোৱা, যে পথ পৰিৱৰ্তন, আঘোণীবাই, শিশু সাহিত্য হৈছে জাতকমালা, আৰু সম্পাদিত গ্ৰন্থসমূহ হৈছে মহামুখ কাব্য, শ্ৰীৰাম আতা আৰু শ্ৰী ৰামচন্দ্ৰদেৱৰ গীত, মধুমালতী আদি। আৰু সম্পাদন কৰা আলোচনীসমূহ হৈছে ৰংঘৰ, ৰামধেনু। আৰু তেওঁ প্ৰাপ্ত বঁটাসমূহ হৈছে অসম লোক সংস্কৃতি গ্ৰন্থখনৰ বাবে মৰণোত্তৰভাৱে তেওঁ 1964 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। গতিকে তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে, সেয়া আছিলে কি, অসমৰ লোক সংস্কৃতি। ঠিক আছে, তোমালোকে যেতিয়া প্ৰত্যেকজন সাহিত্যিকৰ বিষয়ে চাবা, তেতিয়া তেওঁলোকে কোনখন অধিৱেশনৰ সভাপতিত্ব কৰিছিলে, বা তেওঁলোকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিলে, বা বিভিন্ন ধৰণৰ অন্য অসম উপত্যকা হওক, ঠিক আছে, তেনেধৰণৰ যিখিনি বঁটা লাভ কৰিছিলে, কোনখন গ্ৰন্থৰ বাবে লাভ কৰিছিলে, সেইসমূহ কথা তোমালোকে মনত ৰাখিবা। তাৰপিছত চাওঁ আহা, যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ঠিক আছে, যে সাহিত্যিক ঔপন্যাসিক জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া। গতিকে আমি সেইটো সকলোৱে জানো যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল প্ৰথমজন অসমীয়া যিয়ে যে জ্ঞানপীঠ বঁটা লাভ কৰিছিলে। 1924 চনৰ যে 18 অক্টোবৰত তেওঁ জন্ম হয়। 1983 চনত অসম সাহিত্য সভাৰ তেওঁ সভাপতি আছিল। গতিকে এইটো তেওঁলোকে মনত ৰাখিবা কি, যে 1983 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি আছিলে। তেওঁৰ প্ৰকাশিত পুথিসমূহ আছিলে মৃত্যুঞ্জয়, ইয়াৰুংগম, ৰাজপথে ৰিঙিয়াই, আই, শতঘ্নী। ঠিক আছে, ইয়াৰুংগম উপন্যাসখনৰ বাবে তেওঁ 1961 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। আৰু মৃত্যুঞ্জয় উপন্যাসৰ বাবে তেওঁ 1979 চনত জ্ঞানপীঠ বঁটা লাভ কৰে। ঠিক আছে, তাৰপিছত চাওঁ আহা, যে ভৱেন্দ্ৰনাথ শইকীয়া সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক আছিলে তেওঁ। 1932 চনৰ 20 ফেব্ৰুৱাৰীত তেওঁৰ জন্ম হয়। প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক আছিলে তেওঁ। আলোচনী আছিলে সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিলে। ঠিক আছে, আৰু যে ভৱেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা ছবিসমূহ আছিলে সন্ধ্যাৰ ৰাগ, অৰ্ণিবাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস, কালসন্ধ্যা। ঠিক আছে, ইতিহাস ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিলে। এইটো কথা মনত ৰাখিবা, যে তেওঁ কোনখন ছবিৰ বাবে ৰজত কমল বঁটা লাভ কৰিছিলে, সেইখন আছিলে ইতিহাস ছবিখনৰ বাবে। ঠিক আছে, তাৰপৰা যে অগ্নিস্নান ছবিৰ বাবে তেওঁ লাভ কৰে কি, যে চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেওঁ প্ৰকাশিত পুথিসমূহ আছিলে শৃংখল, সেন্দুৰ, গহ্বৰ, অন্তৰ্দ্বীপ, ৰম্যভূমি, শেষ পৃষ্ঠা, সান্ধ্যাভ্ৰমণ, জীৱনবৃত্ত, জীৱনৰেখা। যে শৃংখল গল্প সংকলনৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। ঠিক আছে, তাৰপিছত চোৱা মহাপুৰুষ মাধৱদেৱৰ চোৱা
যে মহাপুৰুষ শংকৰদেৱৰ তেওঁৰ প্ৰিয় শিষ্য আছিলে, প্ৰিয় শিষ্য, অনুগত সেৱক আৰু প্ৰধান সংগী। 1489 চনত তেওঁৰ জন্ম হয়। মাধৱদেৱৰ ৰচনাৰাজিক 4 ভাগত ভাগ কৰিব পাৰি। আখ্যানমূলক হৈছে আদিকাণ্ড ৰামায়ণ আৰু ৰাজসূৰ্য কাব্য। তত্ত্বমূলক ৰচনা হৈছে নামঘোষা, জন্ম ৰহস্য, নাম মালিকা আৰু ভক্তি ৰত্নাৱলী। নাট হৈছে অৰ্জুন ভঞ্জন, চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ। গীত হৈছে বৰগীত আৰু ভটিমা। নামঘোষা হৈছে মাধৱদেৱৰ শ্ৰেষ্ঠ ৰচনা। অৰ্জুন ভঞ্জনৰ বাহিৰে বাকী কেইখনক ঝুমুৰা বোলা হয়। 1596 চনত তেওঁ স্বৰ্গগামী হয়। তাৰপিছত চোৱা মামণি ৰয়ছম গোস্বামী, ঔপন্যাসিক, গল্প লেখিকা, ৰামায়ণী সাহিত্যৰ গৱেষক। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা। যে মামণি ৰয়ছম গোস্বামী আছিলে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা, আৰু তেওঁৰ পোচাকী নাম আছিলে ইন্দিৰা গোস্বামী। প্ৰকাশিত পুথিসমূহ আছিলে হৃদয় এক নদীৰ নাম, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, মামৰে ধৰা তৰোৱাল, দুখন উপন্যাস, দঁতাল হাতীৰ উঁয়ে ধোৱা হাওদা, আধা লিখা দস্তাবেজ, নীলকণ্ঠী ব্ৰজ আৰু অহিৰণ। ঠিক আছে, তেওঁ মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসৰ বাবে 1982 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। জীৱনজোৰা সাহিত্য সাধনাৰ স্বীকৃতিস্বৰূপে 2000 চনত তেওঁ ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰে। আন্তৰ্জাতিক বঁটা তুলসী বঁটা, ভাৰত নিৰ্মাণ বঁটা, সৌহাৰ্দ্য বঁটা, কমল কুঁৱৰী বঁটা আৰু অসম ৰত্ন বঁটা তেওঁ লাভ কৰে। 2011 চনৰ 29 নৱেম্বৰত তেওঁৰ মৃত্যু হয়। তাৰপিছত চোৱা যে নলিনীবালা দেৱী, তেওঁক অতীন্দ্ৰিয়বাদী কবি বুলিও কোৱা হয়। 1945 চনত অসম সাহিত্য সভাৰ সভাপতি আছিলে। 1958 চনত তেওঁ পদ্মশ্ৰী সন্মান লাভ কৰে। 1967 চনত তেওঁ অলকানন্দ পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। প্ৰকাশিত পুথিসমূহ আছিলে সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, যুগ দেৱতা, পৰশমণি, শান্তিপথ, ঠিক আছে, স্মৃতিতীৰ্থ, বিশ্বদীপা, এৰি অহা দিনবোৰ, পাৰিজাতৰ অভিষেক, মীৰাবাই, শেষ পূজা আৰু প্ৰহ্লাদ। নৱকান্ত বৰুৱা, তেওঁ আছিলে কবি, শিশু সাহিত্যিক আৰু ঔপন্যাসিক। প্ৰকাশিত পুথিসমূহ আছিলে ককাদেউতাৰ হাড়, কপিলীপৰীয়া সাধু, হে অৰণ্য হে মহানগৰ, মোৰ আৰু পৃথিৱীৰ, মৰুৱা ফুল, কপিলীপৰীয়া সাধু, ভট উকাৰে ভূ, মাখনৰ কুকুৰা পোৱালি, শিয়ালি পালেগৈ ৰতনপুৰ, আখৰৰ জখলা, ন আইতাৰ কথা। 1990 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল, আৰু তেওঁ যিখিনি বঁটা সন্মান লাভ কৰিছিলে সেয়া আছিলে যে মোৰ আৰু পৃথিৱীৰ শীৰ্ষক কবিতা পুথিৰ বাবে তেওঁ প্ৰকাশন পৰিষদ বঁটা 1974 চনত তেওঁ লাভ কৰে। ককাদেউতাৰ হাড়ৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে। পদ্মভূষণ লাভ কৰে তেওঁ 1976, কবিৰ সন্মান লাভ কৰে 1990 চনত, অসম উপত্যকা সাহিত্য বঁটা লাভ কৰে 1990 চনত। ঠিক আছে, তাৰপিছত আমি এতিয়া আলোচনা কৰিম যে নিৰুপমা বৰগোহাঁই, তেওঁ আছিলে ঔপন্যাসিক, সাংবাদিক আৰু গল্পকাৰ। প্ৰকাশিত পুথিসমূহ আছিলে সেই নদী, নিৰৱধি, দিনৰ পাছত দিন, ইপাৰৰ ঘৰ সিপাৰৰ ঘৰ, অভিযাত্ৰী, হৃদয় এটা নিৰ্জন দ্বীপ, পল্লৱীৰ পৃথিৱী, নিজৰ পৰা নিলগত। বঁটা সন্মান লাভ কৰে ৬৬ বঁটা, বাসন্তী দেৱী বৰদলৈ বঁটা, হেম বৰুৱা বঁটা, সাহিত্য একাডেমী বঁটা। ঠিক আছে, আৰু এতিয়া চাওঁ আহা নিৰ্মলপ্ৰভা বৰদলৈ, 1991 চনত অসম সাহিত্য সভাৰ সভানেত্ৰী হয়। প্ৰকাশিত পুথিসমূহ আছিলে বনফৰিঙৰ ৰং, দিনৰ পিছত দিন, অন্তৰাগ, দেৱী, শিৱ, সুদীৰ্ঘ দিন আৰু ঋতু, যাৰ বাবে তেওঁ সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰে। 2001 চনত প্ৰবীণা শইকীয়া বঁটা লাভ কৰে।